নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি আপুনি নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ বাবে ফৰ্ম জমা দিবলৈ লৈছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। ফৰ্ম জমা দিয়া শেষ তাৰিখ কেতিয়া আৰু ফৰ্মৰ সৈতে কি ডকুমেণ্ট সংলগ্ন কৰিব লাগিব আৰু কাৰ কাৰ বাবে ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট লাগিব, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত পোনপটীয়াকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। প্ৰথমে আহোঁ ফৰ্ম জমা দিয়া শেষ তাৰিখলৈ। আপোনালোকে মনত ৰখা উচিত যে কলেজসমূহত ফৰ্ম আৰু নথিপত্ৰসমূহ 14 আগষ্টৰ পূৰ্বে জমা দিব লাগিব। 14 আগষ্টৰ পৰা কলেজসমূহত অনলাইন পৰ্টেল খোলা হ'ব আৰু আপোনালোকৰ তথ্যসমূহ পৰ্টেলত আপলোড কৰি দিব লাগিব। গতিকে শেষ মুহূৰ্তলৈকে ৰৈ নাথাকি যিমান পাৰে সোনকালে নিজৰ কলেজত ফৰ্ম জমা দিয়ক। এতিয়া চাওক ফৰ্মখনৰ সৈতে আপোনালোকে কি ডকুমেণ্টৰ ফটোকপি জেৰক্স জমা দিব লাগিব। আধাৰ কাৰ্ড, বেংক পাছবুক। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বেংক একাউণ্টটো আধাৰ সৈতে লিংক বা আধাৰ ছিডেড হৈ থাকিব লাগিব। এডমিশ্যন ৰিচিপ্ট, পূৰ্বৰ পৰীক্ষাৰ মাৰ্কশ্বিট। যদি আপুনি হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ-ছাত্ৰী তেন্তে মেট্ৰিকৰ মাৰ্কশ্বিট দিব লাগিব। আৰু যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰী তেন্তে ACSৰ মাৰ্কশ্বিট সংলগ্ন কৰিব লাগিব। PRC, যদি আপোনাৰ কলেজে বিশেষভাৱে বিচাৰে তেন্তে PRC জমা দিব লাগিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথালৈ আহোঁ, ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড কাৰ বাবে প্ৰয়োজন। ছোৱালীসকলৰ বাবে নিযুত মইনা, ছোৱালীসকলৰ বাবে ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ডৰ কোনো প্ৰয়োজন নাই। ল'ৰাসকলৰ বাবে নিযুত বাবু, ল'ৰাসকলে এই আঁচনিৰ লাভ উঠাবলৈ ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। ইয়াৰ উপৰিও ল'ৰাসকলৰ বাবে দুটা মুখ্য চৰ্ত। 1 নম্বৰ, আপুনি কলেজত ফ্ৰী এডমিশ্যন পোৱা হ'ব লাগিব। 2 নম্বৰ, আপোনাৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম হ'ব লাগিব। গতিকে পলম নকৰি আপোনাৰ সকলো ডকুমেণ্ট প্ৰস্তুত কৰক আৰু কলেজত ফৰ্ম জমা দিয়ক। যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰক আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।